হেল্ল' এভৰিৱান, ৱেলকাম টু দীপশিখাছ স্মল ৱৰ্ল্ড। আজি আমি গোটেই 4টা লগ হৈ ভাবিলোঁ ক'ৰবাত ওলাই যাওঁ। সেয়ে আহিলোঁ টিয়কৰে এখন নতুনকৈ খুলিছে মনীষা বেকাৰীৰ ওপৰত ৰেষ্টুৰেণ্ট গুড বাইট বুলি, তালৈকে আহিলোঁ। গোটেইকেইটাই আহি বোলো এনেই আবেলিটো অকণমান এনজয় কৰোঁ, লাইফত এনজয়মেণ্টটো দৰকাৰ দিয়কচোন। তাৰপিছতে আহি দেখিছে নহয় ৰেষ্টুৰেণ্টখন খুব ধুনীয়া ডিজাইন কৰিছে। এই টিয়কৰ মাজমজিয়াতে এনেকুৱা এখন ৰেষ্টুৰেণ্ট হোৱাটো টিয়কে হিচাপে আমাৰেই ভাগ্য দিয়কচোন। তাৰপিছত আহি ভাবিলোঁ আমি প্ৰথম অৰ্ডাৰটো দি লওঁ। অৰ্ডাৰটো দিম বুলি ভিতৰলৈ পিছে সোমাই গ'লোঁ, কিন্তু বহিবলৈ হ'লে এখনো টেবুল খালী নাই। সেয়ে আকৌ ভাবিলোঁ আমি আহি পেলাই বোলো বাহিৰত ফটোকে মাৰোঁ। সেইটো কাৰণে গোটেইকেইটাই পূৰা ফটো মাৰত লাগি গ'লোঁ। এয়া দেখিছে নহয় আমাৰ ফটো ছেশ্যন চলি আছে। তাৰপিছতে আকৌ এবাৰ ভিতৰলৈ আহিলোঁ, আহি পেলাই মেনুচত লাগি গৈছে। তাৰপিছতে মেনু চাই লাষ্টত কি দিমকৈ ম'ম' দিলোঁ। ম'ম' পিছে আকৌ তাত হেনো নাই, সেইবাবে আকৌ আমি অৰ্ডাৰ দিলোঁ, দেখাই আছোঁ বাৰু আপোনালোকক। তাৰপিছতে সেয়া বোলো আমনি লাগিছে কি কৰিব, ফটো কেমেৰাত লাগি গ'লোঁ। গোটেইকেইটা আহিছোঁ আৰু ফটো ভিডিঅ' কিবা নবনামনে, তেনেকুৱাতো হ'ব নোৱাৰে। গতিকে পূৰা ভিডিঅ' বনোৱাটো লাগি গ'লোঁ। তাৰপিছতে এয়া আমাৰ অৰুণাভে আকৌ ভাত দিলে, অৰ্ডাৰ দিলে। ভাতটোতো মেইন দিয়কচোন অসমীয়া হিচাপে। তাৰপিছতে এয়া দেখাইছে সেইজনী তাই হেনো খুব ধুনীয়া লাগিছে আজি। তাৰপিছতে এয়া আমি দুজনী ক'ৰবাত আহিলে আৰু ফটো এখন নামাৰিমনে, তেনেকুৱাতো হ'ব নোৱাৰে। আহি আকৌ পিছে ভিতৰত বহি আমনি লাগিলে বাহিৰলৈকে ওলাই আহিলোঁ। এইফালে আকৌ এইজনী হেনো আজি মোৰ ব্লগত ফাৰ্ষ্ট ব্লগটোত তাই হ'ব, সেইটো কাৰণে পূৰা ফূৰ্তিতে নাচিয়েই দিলে। তাৰপিছতে এয়া আমি অৰ্ডাৰ দিলোঁ বিৰিয়ানী, চিকেন বাটাৰ মচলা, তাৰপিছতে আৰু এইবোৰ চাটনি কিবাকিবি দিছে আৰু ঢেৰ চালাড। খানাটো অলম'ষ্ট ঠিকেই আছে আৰু। তাৰপিছতে আকৌ অৰুণাভে আমাৰ নিজৰ ভাত খাই আমাৰখিনি খোৱাত লাগি গ'ল। ভগাই খালে ভালেই লাগে দিয়কচোন। তাৰপিছতে এয়া আমাৰ আকৌ আইদেৱে একদম হাতেৰেও খাইছে, চামুচেও খাইছে, দেখিছে নহয়। দুইটা চলাই মানে, হাত চামুচ কোনো কেছ নাই। তাৰপিছতে ময়ো মানে ভিডিঅ' চিডিঅ' বনাইছোঁ আৰু কিবাকিবি, এইবোৰ বেয়া ভিডিঅ' লোকৰ লাগে দিয়কচোন বাৰ্থডে চাৰ্থডেত দিবলৈকে। তাৰপিছত গোটেই 4টাই এখন চেলফি ল'লোঁ। তাৰপিছত আৰু ঘৰলৈ বুলি ৰাওনা হ'ল।